নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে সন্তোষ ব্লগ। কিছুমান বেয়া অভ্যাস, যি বেয়া অভ্যাসৰ ফলত আমাৰ শৰীৰৰ কিছু অংগ অচল হৈ পৰে। কিছুমান বেয়া অভ্যাস, যি অভ্যাসৰ ফলত আমাৰ শৰীৰৰ কিডনী বেয়া হৈ যাব পাৰে। এনেকুৱা বেয়া অভ্যাস বহুত আছে, তাৰ ভিতৰত কেইটামান বেয়া অভ্যাস মই আপোনালোকক জনাব আহিছোঁ। চিগাৰেট সেৱন, অধিক মাত্ৰাত যদি আপোনালোকে চিগাৰেট সেৱন কৰে বা নিচাযুক্ত দ্ৰব্য যদি অধিক মাত্ৰাত সেৱন কৰে, তাৰ ফলত আপোনাৰ কিডনী বিকল হ'ব পাৰে। অত্যাধুনিক শীতল পানী, আজিকালি কি হৈছে, বজাৰত অনেক ধৰণৰ বহু প্ৰকাৰৰ শীতল পানী পোৱা যায়। যি শীতল পানী আপুনি অধিক মাত্ৰাত যদি সেৱন কৰে, তাৰ ফলত আমাৰ কিডনী বেয়া হৈ যাব পাৰে। কিডনীত বহুত বেয়া ধৰণৰ এফেক্ট পৰে। আপোনাৰ টোপনি নোযোৱা, ভালকৈ যদি আপোনাৰ টোপনি নাযায়, সময়মতে যদি আপুনি নুশুৱে, সময়মতে যদি আপুনি নুঠে, আৰু যিমানখিনি টাইম শুব লাগে সিমানখিনি টাইম যদি আপুনি নুশুৱে, তেতিয়াহ'লেও আপোনাৰ শৰীৰৰ কিডনীত বহুত বেয়াকৈ এফেক্ট পৰা দেখা যায়। সময়মতে প্ৰস্ৰাৱ নকৰা, আমাৰ বহু লোকে কি কৰে, কামৰ প্ৰেছাৰত নিজৰ প্ৰস্ৰাৱ কৰা ইউৰিনৰ পৰা আপোনালোকে পেচাবটো উলিয়াই নিদিয়ে। তেওঁলোকে কি কৰে, বহু সময় প্ৰেছাৰ আহিলেও তেওঁলোকে ধৈৰ্য ধৰি ৰৈ থাকে। আপোনালোকে ভুলতো কেতিয়াও তেনেকুৱা নকৰিব। যেতিয়া পেচাব কৰিব লাগে তেতিয়াই আপোনালোকে ইউৰিনত যাব আৰু পেচাব কৰিব। তেনেকৈ যদি আপোনালোকে বহু সময় দিন ধৰি ৰাখে বা বহুদিন তেনেকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আপোনাৰ কিডনীত এফেক্ট পৰিব। অধিক হাৰত কফি খোৱা, আমি সকলোৰে ঘৰতে কফি ব্যৱহাৰ কৰে। মৰ্ণিং ইভিনিং যেতিয়াই আমাৰ ষ্ট্ৰেছ হয় তেতিয়াই আমি কফি ব্যৱহাৰ কৰোঁ। কিন্তু এটা কথা মনত ৰাখিব, অধিক মাত্ৰাত যদি আপুনি কফি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ কিডনী ডিজিজ হ'ব পাৰে বা কিডনীত বহুত বেয়া ধৰণৰ এফেক্ট পৰিব পাৰে। মাংস, অধিক মাত্ৰাত যদি আপুনি মাংস খায়, তেতিয়াহ'লেও আমাৰ শৰীৰত এফেক্ট পৰে। মাংস, আপোনাৰ ৰঙা মাংসটো বেছিকৈ সেৱন যদি কৰে, যেনেকৈ আপুনি ধৰক ছাগলী মাংস হওক, আপোনাৰ গো মাংস হওক, এইটো যদি আপুনি বেছিকৈ খায়, তেতিয়াহ'লে আপোনাৰ শৰীৰৰ কিডনীত এফেক্ট পৰিব। পানী আমাৰ শৰীৰৰ কাৰণে কিমান ইম্পৰ্টেণ্ট আপোনালোক সকলোৱে জানে। পানী যদি আমি ভালকৈ নাখাওঁ, পানী যিমানখিনি খাব লাগে সিমানখিনি যদি আমি পানী ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লেও আমাৰ শৰীৰৰ কিডনী বিকল হ'ব পাৰে। এইকেইটাই কথা মই আপোনালোকক জনালোঁ। গতিকে আপোনালোকে ডেইলি উইচত খোৱা খাদ্য সামগ্ৰীৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব, কাৰণ আমাৰ শৰীৰৰ কিডনীৰ এটা বিশেষ গুৰুত্বপূৰ্ণ অংগ হয়। ই আমাৰ গোটেই বডিৰে প্ৰতিৰক্ষা শক্তি কাম কৰে। গতিকে ইয়াক বচাই ৰখাটো আমাৰ কৰ্তব্য। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকনটো দবাই দিব। আকৌ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ।